নমস্কাৰ বন্ধু বান্ধৱীসকল, পিংকি ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহে গৰম পৰিছে, আজি দুপৰীয়া ভাত সাজ মই কেনেকৈনো খালোঁ আপোনালোককো অকণমান দেখুৱাওঁ। এইফালে মই বেঙেনা বইল কৰি ল'লোঁ, আলু বইল কৰি ল'লোঁ, তিতা কেৰেলা বইল কৰি লৈছোঁ, কচু বইল কৰি ল'লোঁ আৰু ডিম বইল কৰি লৈছোঁ। আজি এনেদৰে ভাত খাম। যিহে গৰম পৰিছে, একো বনাবলৈ মন যোৱা নাই, সেয়েহে একেখন কেৰাহীতে মই বেঙেনা, ডিম, তিতা কেৰেলা, আলু, কচু সকলোখিনি এতিয়া ভাতত এয়া পানী ঢালি ল'লোঁ। এইফালে এয়া নেমু চেপি ল'লোঁ। এতিয়া আৰু মজা মাৰি খোৱাৰহে কথা। গৰমত আপোনালোকেও যদি এলাহ লাগিছে তেনেহ'লে এনেদৰে মোৰ নিচিনাকৈ খাব পাৰে। মই আলু আৰু কচুখিনি পিটিকা কৰি ল'লোঁ। বহুত টেষ্টি। বুট দি লৈছোঁ। বইল বেঙেনা, মা তুই তো নিমখ দিয়েছ জলকীয়া ভৰাইছিলা নে? মা জলকীয়া ভৰাইছিলা নেকি? কি জলকীয়া থাকে? জলকীয়া থাকে নে? আজি বাই বাই কৈছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম সকলোকে। মই খাই লওঁ, খাই হৈছে আৰু অকণমান আছে দেখালোঁ আপোনালোকক মই কি কি খালোঁ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এনেকৈ খাই বহুত বেছি ভাল লাগে নহয় জানো গৰমত। আপোনালোকেও খাব আৰু মাছ মাংসতকৈতো বহুত বেছি ওপৰত। বাই বাই।